সাজু হৈ থাকিব অনুজ বুঢ়াগোহাঁই। কৃষ্ণ নমস্কাৰ, মই ষষ্ঠয়ন শইকীয়া। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি এই ভাওনা সংলাপ প্ৰতিযোগিতাখনিত মই পাৰ্থপৰাজয় নাথভাগীৰ বপ্ৰবাসন চৰিত্ৰটিৰ এটি সংলাপ নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। ভুল ত্ৰুটি ৰজোৱাটো স্বাভাৱিক, সেইসমূহ যেন মাৰ্জনা কৰি দিয়ে। কৃষ্ণ। দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰিবি তাৰ আগৰ পৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই ক্ষীণ উচ্চাৰণ। দৃঢ়কণ্ঠে চেপি ধৰি কণ্ঠানলীবোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ সেই ক্ষীণ হস্তাক্ষৰ। জাৰত 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 মোৰ চাকল বসন্তৰ প্ৰফুল্ল কুসু হৰি গ'ল পাহিতাৰ, মাৰি গ'ল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত হৈ থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে উত্তপ্ত ৰক্তস্ৰোত প্ৰতি ধমনীত প্ৰবাহিত হওক সঘনে। বিদ্ৰোহে নাচি উঠক মনত মোৰ নম্বৰো বজাই স্ফীত কৰি সৰ্বাংগ সৰ্বলোমকো। আজি মোৰ আগুন উকলি গ'ল। দেখিছো সূচনা অনাহুত কাল বৈষাই আগন্তে কৰিছে পান তীব্ৰ ফলাফল। দেখা পাব আজি মণিপুৰে, দেখা পাব আজি দেৱতা